তোমাৰ বুকুৰ কবিতাই জানানে আমনি কৰেহি মোক তোমাৰ মৰমৰ মমতাই মোক দিয়েহি আশা তোমাৰ বুকুৰ কবিতাই জানানে আমনি কৰেহি মোক তোমাৰ মনৰ মমতাই জানানে দিয়েহি আশা মজা মজা গানটো মজা গাইছে দেই বন্ধু বান্ধৱীসকল আপোনালোকৰ গানটো কেনেকুৱা লাগিলে কমেণ্টত জনাই দিব ক'ত শিকবি এইবোৰ জানো গানটো আগতে আছেও লাগিছে কিন্তু এইটো শুনি গাইছো নে নিজে গাইছো ধৰিবকে পৰা নাই নিজে গান গাইছ নিজে নাজানো তই গাইছ নে বেলেগৰ পৰা কপি কৰিছ ভাল দে তই সঁচাকে গম নাপাওঁ বে Good morning, everyone. মৰ্নিং ছাৰ গুড মৰ্নিং ছাৰ ছাৰ কি খবৰ পূজা ক'ত চালে চালো পূজা য'তে চালো তহঁতি কি কিনিলি পূজাত তহঁতি ক'ত চালি কোৱাৰ আগতে আজি ক্লাছটো ইয়াত নকওঁ আজি ক্লাছটো প্ৰকৃতিৰ মাজত কওঁ ব'ল বলক ছাৰ এতিয়া আকৌ তহঁতি কি কিনিলি পূজাত ছাৰ কি কিনিব পূজাত কাপোৰ কিনিলো আৰু ৰিমট কণ্ট্ৰলৰ কাৰ এখন কিনিলো ৰিমট কণ্ট্ৰলৰ কাৰ কিনিলি কেঁচুৱা নি তই ছাৰ এখন দামী ডাঙৰ গাড়ী ডাঙৰ ল'ৰা ছোৱালীয়ে চলোৱা 1500 টকা লৈছে ৰিমট কণ্ট্ৰল মানে বোকা চোকা ফালি যায় একদম আমিম তই কি আনিলি ছাৰ ফ্লিপকাৰ্ট বিগ বিলিয়ন ডে চলি আছে নহয় মোবাইল এটা আনিলোঁ কম দামত পালোঁ দেখি একদম পুৰা কম দামত বহুত কম দামত দি দিছে 20,000 টকাটো 15,000 দিছে 15,000 টকাটো 10,000 দিছে সেইটো কাৰণে কম দামত পাই লৈ আহিলোঁ ৰিয়েলমি মোবাইল এটাকে আৰু ফ্লিপকাৰ্ট বিগ বিলিয়ন ডেৰ পৰা মোবাইল আনিলি তই ছাৰ হ'ব এতিয়া মেইন ক্লাছটো আৰম্ভ কৰোঁ অ'কে ছাৰ এতিয়া মই প্ৰশ্ন এটা সুধিম ৰাহুল তই কচোন বাৰু দেশখন স্বাধীন কেতিয়া হৈছিল আমাৰ ভাৰতবৰ্ষখন ছাৰ দেশখন স্বাধীন কেতিয়া হৈছিল সেইটো ক'ব লাগিব ন দেশখন স্বাধীন মহাত্মা গান্ধীৰ মৃত্যুৰ পিছতে আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিল খালি তই খালি মোৰতো গাধ কিমান চনত হৈছিল কৈছো সেইটো সুধিছিলে মানে সেইটোতো মই নাজানিম ছাৰ পূৰ্বক দেশখন কেতিয়া স্বাধীন হৈছিল সেইটোকে নাজানো গাধ ছাৰ মই জানো আমাৰ দেশখন স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্ট তাৰিখে সেইকাৰণে 15 আগষ্টৰ দিনাখন স্বাধীনতা দিৱস হিচাপে পালন কৰা হয় গুড বয় পাৰিছ তহঁতি একোডাল নহনে দেখিছ নাপায় পঢ়া চহা চব পায় ছাৰ তই মনত আছিলে মই কোৱাহে নাছিলো মোক নুসুধিলে আপুনি মই ক'ব পাৰিলোহেঁতেন ছাৰ ময়ো পাৰিলোহেঁতেন মই কোৱাহে নাই নে মোৰ পেটত আছিলে মুখত নাই মানে সেইটো কাৰণে মই নক'লো আপোনাক লাজ পোৱা নাই তহঁতি তেনেকে ক'বলৈ পঢ়াহেঁতেন নকলিহেঁতেন এনে ফাইক কথাবোৰ কৈ নাথাকিবি দেই ইয়াক বাৰু সোধা নাই হয় তই কিন্তু ৰাহুলে এনে ফাইক কথাবোৰ কৈ আছ আকৌ তই পঢ়া নকলি গ'লে পাৰিলিহেঁতেন যদি ফাইক কথা কৈ নাথাকিবি দেই একদম মনে মনে বহি থাক এতিয়া আকৌ এটা প্ৰশ্ন সুধিছো শুন পূজাৰ দিনত যে জেলপি বেছিকে ওলাই কেলে বাৰু কচোন গাধ এইটোতো ফল মূল পাইছ ছিজন হ'বলৈ ফল মূল নে এইটো আপেল আঙুৰ নে ছিজন হ'বলৈ ছাৰ মই কৈছো শুনক পূজাত জেলপি এইটো কাৰণে বেছিকে বিক্ৰী হয় যে অন্য দিনত জেলপিবোৰ বেছিকে বিক্ৰী নহয় অন্য মিঠাবোৰ বিক্ৰী হৈ থাকে এতিয়াতো দোকানীয়ে বুদ্ধি লগাব লাগিব জেলপি এনেকে বিক্ৰী হোৱা জেলপি বিক্ৰী হ'লে বেছি লাভ হয় সেইটো কাৰণে দোকানীয়ে এইটো বুদ্ধি পানিলে যে পূজাতে জেলপিটো মেইন কৰি দিওঁ একদম পুৰা দোকানৰ মুখে জেলপি দোকান বহুৱাই দিলে সেইটো কাৰণে জেলপিটো পূজাত মেইন হৈ গ'ল খালি তহঁতি খালি এইবোৰ কি উল্টা পুল্টা উত্তৰ দিবলৈ আহিছ কি উল্টা পুল্টা উত্তৰ দিছ যা আজিলে ক্লাছটো ছুটি যা চব যা মই যাওঁ দেই তহঁতে জেলপি উল্টা পুল্টা উদাহৰণ দি পেলাই পঠিয়াই দিলি ছাৰ ভালেই হ'ল দে হ'ব আমিও এতিয়া যাওঁ সোনকালে গৈ পেলাই পূজা বাৰু এদাই এতিয়া কি কৰোঁ তাকে ভাবিছোঁ ব'ল যাওঁ ব'ল আমিও যাওঁগৈ ব'ল কি কৰিবি আৰু ৰখি পেলাই এনেই নদী পাৰত আজি ক্লাছ কৰালে প্ৰকৃতিৰ মাজত ব'ল যাওঁ ব'ল